বহুত ঘূৰিলো বহুত চালো পূজা কিন্তু ইটাক লাগি দেখা নাই এটা আপি থকা যদি কপালত আছে আৰু মনিৰ ভাইজা ও নাম অনুভয়া সেই বুলি পত্নীয়ে স্বামী দেৱক গাইজ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ইণ্টাৰভিউলৈ। আজি আমাৰ মাজত আছে আপোনাৰ সকলোৰে পৰিচিত সকলোৰে চিনিয়ে পায় বুঢ়া স্কচ। তেওঁৰ ঘৰ নলবাৰীত। আজি আমাৰ মাজত তেওঁ আছে। বুঢ়া স্কচ আহা। তুমি নহয় তুমি আমাৰ মাজত বুঢ়া স্কচ। নমস্কাৰ। প্ৰথমতে আমাৰ বুঢ়া স্কচক আমাৰ চেনেলটোৰ ফালৰ পৰা অলপ মৰম যাচিব ওলাইছো। হাতচাপৰি মাৰা কেমেৰা মানুহ মাৰা প্ৰথমতে তোমাৰ সম্পূৰ্ণ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী কংকন বিশ্ব। আৰু তোমাৰ খবৰ? মোৰ খবৰ ডিস্কলবৰ। তোমাৰ সম্পূৰ্ণ পৰিচয়টো, তোমাৰ নামটো কলাই, তোমাৰ সম্পূৰ্ণ পৰিচয়টো কোৱা। মোৰ ঘৰ নলবাৰী বেলশৰত, থানা বেলশৰ, জিলা নলবাৰী, অসম। আৰু এতিয়া মই ভালকে এড্ৰেছটো দিব লাগে, ধৰি লোৱা সৰুভাৱে আৰু বিল্লেশ্বৰ। যদি কোনোবা মোৰ ঘৰত আহিব বিচাৰিছে, মোৰ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত যিটো দুৰ্গা পূজা হৈ আছে তাৰে ওচৰতে মোৰ ঘৰ, আহি যাব। সকলোৱে আহিব, সকলোৱে যাতে চিনিয়ে পায়। বাকী তোমাৰ ভিডিঅ' চিডিঅ' বনোৱা নাই? আজি বনাম বুলি ভাবিছো। আজি গুৱাহাটীত যোৱা এটা আহি আছে আশাত। গুৱাহাটী যাবা? ভিডিঅ' বনাবা নে? ভিডিঅ' বনাম। পূজা চাইলা নে নাই? পূজাটো চাবাই লাগিব। আমি বেলচৰৰ পূজা নাচালে কেনেকৈ হ'ব। আৰু ধুনীয়া ধুনীয়া ছোৱালী আহিছে, সকলোকে চালো। আৰু এতিয়া গুৱাহাটীত চাম ছোৱালী। মিঠাই মই নাখাম। মিঠাই নাখায় হ'ব। পোন প্ৰথমে তোমাৰ চাৰি এটা শুনিলো, তাৰ পিছত বাকী আৰম্ভ কৰো। এটা নতুন চাইলি এটা দিম হা। বহুত ঘূৰিলো বহুত চালো পূজা কিন্তু ইটাক লাগি দেখা নাই এটা আপি থকা। বঢ়িয়া বঢ়িয়া। এটা ৰাইজৰ হাততালি লাগে আমাক। বাকী আৰু তুমি পঢ়ি আছো নে ভিডিঅ' বনাই আছো বৰ্তমান? পঢ়ি আছো, ক্লাছ 10ত। ক্লাছ 10ত। তোমাৰ স্কুলৰ নাম কি? বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। কিমান ক্লাছত? মই ক্লাছ 10। তোমাৰ এই ইউটিউব চেনেলটোত প্ৰথমতে কোনে সোমাই দিছিলে আৰু তুমি কেনেদৰে সোমাইছিলা? এনে ক'ব পাৰিবা নেকি? মানে মোৰ এনেকুৱা মন নাছিল যে এনে আৰু ধৰি লোৱা মই এনে কিবা ধৰি লোৱা তেতিয়া টিকটক আছিল, টিকটকত ৰিলচ কৰি আছিলো। যিহেতু অনলাইন ক্লাছৰ পৰা মোবাইলটো ল'ব লগা হ'ল, তেতিয়া ভাবিলো মোক তেতিয়া চবে আৰু বুঢ়া স্কচ বুলি মাতি থাকে। তো তেতিয়া মই বুঢ়া স্কচ নকৰি এটা দাদা আছে, দাদাটোৰ নামটো পাহৰি যাওঁ। যিটো ইণ্টাৰভিউটো চাই আছা প্লিজ পাহৰি বেয়া নাপাবা। দাদাটো আমাৰ ওচৰৰে, দাদাটো গুৱাহাটীত থাকে। তো আহিছে আমাৰ পূজাত। তো দাদাটোৰ লগত আমি একেলগে খুলিছিলো। কিমান চনৰ পৰা তুমি ভিডিঅ'ত আৰম্ভ কৰিছিলা? চন মানে মোৰ 1 বছৰে হোৱা নাই। 1 বছৰে হোৱা নাই। কিমান তাৰিখ মনত আছে নেকি? তাৰিখ আৰু আগন্তুক দিনকেইটাত তুমি কি কৰিম বুলি ভাবি আছা? ভিডিঅ' বনাই থাকিবা নে পঢ়িয়ে থাকিবা? যাতে ভিডিঅ' বনাই থাকিলে কথাটো কৈছো, আজি ইউটিউব আছে, কালিলৈ বন্ধ হৈ যাব। ইউটিউব বন্ধ হোৱাৰ পিছত কি কৰিবা? কিবা এটা কাম লাগিব। তো যেনে কথা ক'লো যে ব্ৰইলাৰ ফাৰ্ম, কিবা হোটেল, এনেকুৱা এই হেলমেট, গাড়ী ডিলাৰ, এনেকৈ কিবা এটা সেনে কৰিব লাগিব আৰু ধৰণৰ। তাৰমানে চাকৰি কৰাৰ তাৰমানে হেৰি নাই আৰু? চাকৰি কৰিবতো মন আছে, কিন্তু যদি কপালত আছে আৰু পাম, নাজিটো ক'ত পাম। সেইটোতো হয়ে। তোমাৰ চেনেলটোত এতিয়ালৈ কেইটামান তুমি ভিডিঅ' দিলা? 43টা নে 44টা মান হ'ল। আৰু তোমাৰ চেনেলটোৰ নাম কি? বুঢ়া স্কচ। বুঢ়া স্কচ। আৰু তোমাৰ এনেকুৱা কোনটো ভিডিঅ' বেছিকৈ ভাইৰেল হৈছে? আৰু ভাইৰেল মানে ভিউজ আৰু ভিউজ মোৰ 94,000 মাৰিছে এটা ভিডিঅ'ত, যোনটো ডিম্পু দাৰ লগত এটা খানা খাইছিলে। সেইটো তাৰমানে সেইটোত বহুত ভিউজ মাৰিছে। তোমাৰ মা দেউতাৰ নামটো কোৱা। মোৰ মাৰ নাম শ্ৰী নিৰ্মলা বৈশ্য, দেউতাৰ নাম শ্ৰী তপন বৈশ্য। তুমি ইউটিউব চেনেলটোত সোমাওতে তোমাক কোনোবাই বাধা দিছিল নেকি যে তুমি পঢ়িব লাগে, এতিয়া তুমি ইউটিউবত ভিডিঅ' বনাব নালাগে? কোনোবাই ঘৰৰ মানুহ হওক, কাষৰ মানুহ হওক, কোনোবাই এনেকুৱা বাধা দিছে নেকি তোমাক? বাধা মানে নহয়, এইটো নিজে গমেই পাব লাগিব। ইয়াক ইউটিউবটো সোমাই থাকিলে নহ'ব, পঢ়া লাইফটো গড়বাৰ হৈ যাব। তো
তো পঢ়া লাইফটোও কৰি আছো আৰু মাজতে ভিডিঅ'টোতো মই দেৰি নিদিওঁ না এসপ্তাহৰ মূৰত দুটা এটা এনেকৈয়ে দিওঁ তোমাৰ স্কচ নামটো কোনে থলে বুঢ়া স্কচ নামটো বুঢ়া স্কচ নামটো মোৰ এই ৰূপজ্যোতি বোলা এটা দাদা আছে তেওঁ মোৰ স্কচটো থলে আৰু এটা মুকুল দাস মুকুল দাই মোক বুঢ়াটো থলে আৰু বুঢ়া স্কচ হৈ গ'ল আৰু তেতিয়াৰ পৰা মানুহে তোমাক বুঢ়া স্কচ বুলিয়ে জানে তোমাৰ বৰ্তমান বয়স কিমান মোৰ গা 16 বছৰ চলি আছে 16 বছৰ চলি আছে আৰু তুমি খেল খেলি ভাল পোৱা নিশ্চয় আমি জানোৱে কিন্তু কোনটো খেল খেলি বেছি ভাল পোৱা বেছি মানে নহয় মই চব খেল ভাল পাওঁ খেলৰ কোনো ডাঙৰ সৰু নাই চব খেল সমান আৰু চব খেলকে মই সন্মান কৰো আৰু আৰু মই চব খেলতে মই অংশগ্ৰহণ কৰো হাৰা জিতাটো নাহে চবতে অংশগ্ৰহণ কৰো যাৰ কি আগে জিতে তুমি বৰ্তমান পঢ়ি আছা কিন্তু ভিডিঅ' বনাবলৈ তুমি সময়বোৰ কেনেদৰে মিলাই লোৱা সময়বোৰ মিলি যায় আৰু চাবা এনি টাইমটো তুমি 24 ঘণ্টা দিনত 24 ঘণ্টা তুমি পঢ়িয়ে নাথাকা তো তাৰে মাজত তুমি 2 ঘণ্টাটো সময় পাবা 2 ঘণ্টাটো তুমি ধৰি লোৱা ভিডিঅ' বনাওঁতে 1 ঘণ্টা গ'ল আৰু এডিট কৰাতে আধা ঘণ্টা মোৰ একচুৱেলি এডিট কৰাতে মোৰ 10 মিনিট লাগে আপোনালোকে সকলোৱে জানেই বিতুপন মোৰ লগত থাকে আৰু বিতুপনক এতিয়া ইয়ালৈ মাতিম স্কচক মঞ্চত মাতিম স্কচক তেওঁ প্ৰশ্ন কৰিব মই যোৱাৰ আগতে তোমাৰ পৰা এটা শায়ৰী শুনিব বিচাৰো মচৰত দালি কিয় মোক ঠগালি এতিয়া মোৰ 4-5খন গাড়ী এতিয়া কিন্তু নকপিতা যখনি যাক মোক ভাল পাং বুলি বঢ়িয়া এতিয়া মই বিতুপনক ইয়ালৈ আমন্ত্ৰণ জনাইছো পিছে স্কচক লগ পাই ভালে লাগিল নমস্কাৰ তুমি অহাৰ লগে লগে মোৰো ভাল লাগিছে দাদা তুমি বেয়া নাপা তুমিও ভাল লাগিছে অহাৰ লগে লগে ফোন কৰাৰ লগে ৰেছপন্স দিছে ভাল ৰেছপন্স দে ল'ৰাজনে কিছুমানে হয়তো নিদিবও পাৰে এজনে এইটো ইউটিউবাৰে দিছে ভাল লাগিছে আৰু পিছে প্ৰেম পাতি কিবা হৈছে নেকি এইটো বয়সত প্ৰেম মানে জানানে যৌৱনত খেলা খেল বহুতক ভাল পালো এটা মাখানে আই হেদু বুলি কয় কোনো ভাল নহয় কান্দা নাংগে হ'ব আৰু ফেমাছ এটা নাগাৰা নাম আছে তোমাৰ চবেই চাই ভাল পায় শুনি ভাল পায় সেই নাগাৰা নামটো অলপ গাই দিবা নেকি ত্ৰিমুনিৰ ভাইজা ও নাম অনুভয়া সেই বুলি পত্নীয়ে স্বামী দেৱক আৰে শুনছি ন মই গা ধুব যাওঁ আপুনি মেখেলাখন লৈ আহিব দিয়ক গা ধুম বুলি তাই পালে পানীৰ ঘাটে তাৰপিছতে খিকছে নে পানীখিনি চুই আজি ইমান ঠাণ্ডা কতনো গা ধুবিয়ে গা ধুম বুলি তাই ঘৰত গুচি যায় ঘৰত যাই দেখি জানে ভৰিৰ পৰা মৰালৈ তাই মিঠাতেল ঘুহে গিৰিয়কে ভাবে তাই সদায় গা ধুৱে এটা কথা কওঁ শুনি ল'বা তোৰ এইটো নাগৰা নামটো গালে মোৰ কিবা এটা হৈ যায় কেনেকৈ আহি নিজে গম পালে কিবা এটা ভাগৰ লাগি যায় সুৰটো বেছি টানিব লাগে সেইকাৰণে আৰু ঘৰত তোমাক মাতা নাম কি মাতা নাম মা দেউতা আৰু মোক আইতাই মাতে ধুনু বুলিয়ে চলে আৰু ফাদাৰে মাতে কংকন বুলি এনে ফাদাৰে তাৰমানে দেউতা মাই তোমাক এনে কোবাই পাইছে নে ফাদাৰে মাৰে ফাদাৰে নামাৰে মৰম কোনে কৰে বেছি এতিয়া মৰম বুলি ক'লে মা দেউতা চব সমানে মা দেউতা দুয়ে কৰে মৰম আৰু মাৰেও মাদাৰে বেছি মাৰে মোক সৰু থাকোঁতে বা আমাৰ এটা কথা ক'ব নালাগে লাজো লাগে অলপ ক'বলৈ গ'লে শান্তনু বৈশ্য বুলি এটা ল'ৰা আছিলে আমি হাবাং বুলি মাতো হাবাঙৰ লগত এতিয়া ঘূৰিব গৈছো তেতিয়া কি আছিল তেতিয়া আমি আপি এটা তাতে চাব গৈছিলো ৰিয়েল কথা কৈছো এই বিজয় মন্দিৰ আছে আপি এটা তাতে যাই কিনে লাইন মাৰো দোকানখনত বহি কিনে চকলেট চিপছ টিপছ খাই থাকো এইদিন আৰু শব্দ দুটা দেখিলে খেলা খেলি এবাৰ ঘৰততো তেতিয়া মোৰ 9টামান বাজি গ'ল মোক তেতিয়া ৰাতি মোক তেতিয়া বেছি বয়স হোৱা নাই মোৰ 11 বছৰ হৈ আছিল নাৰিকল একদম আছিল নাৰিকলত বান্ধি কিনে লাংটা কৰি কোবাইছে জামলেৰ ভাই পানী এতিয়াও মনত আছে এইবিলাক
এনে আপিয়ে জোকোৱা নে তিৰিও জোকোৱা? তিৰি নজগাও আৰু আপি চলিকে নজগাও, তামচা মাজে মাজে আৰু ভিডিঅ'ত তামচা কৰো। কিন্তু তুমি তোমাৰ দাদা তুমি প্ৰেম হৈছে তোমাৰ নিশ্চয় জানো, প্ৰেম চলি আছে কোৱা? প্ৰেম নাই, প্ৰেম এই নহব, তাৰ আছে সুলদিকৰ আছে কিবা এটা হ'লেও। এ শুনা, তুমি শুনাচোন, তোৰ লগত কথা আছে, তুমি শুনা। এই দাদা এটা কথা সুধো, তো এই মাত্ৰ এটা কলাকে তো তোমাৰ প্ৰেম হোৱা বোলে, তোমাৰ ভাল পোৱাটোৰ নামটো কি কৈছা? বৰ্তমান ভাল পোৱা আগতে আছিল, আপোনালোকে ভিডিঅ'ত মোৰ চাইছে, কিন্তু বৰ্তমান ভাল পোৱা নাই। কিন্তু যদি বুঢ়া স্কুল সহায় কৰি থাকে, যদি আমি আগুৱাই ভাল যাব পোৱা কিয় পাৰো। নাই? ভাল পোৱা কিয় নাই? মা দেউতা আছে, সেইটোৱে ভাল পোৱা মা দেউতা আছে, কিন্তু মা দেউতা বাহিৰেও তুমি কথাটো অলপ বেলেগকৈ সুধিছা, সেইকাৰণে বেলেগকৈ কৈছো। বিয়া হ'ব অলপ নাই নাই। আগৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম কি আছে? আগৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম মই এতিয়া ৰাধা ক'ব আছে, নালাগে। ৰাধা ৰাধা হে নকৰি ৰাধা যা। ৰাধা এই বতাব লাগিব বুজিছা না? মোক নিবা দিম। আৰু তুমিতো ভিডিঅ' বনাই থাকা ইউটিউবত, এনেকুৱা বেয়াকৈ কমেণ্ট দিছে নেকি কোনোবাই? কমেণ্ট মানে কমেণ্টত দিয়ে, আৰু কমেণ্টত চালে তোমাৰ ইউটিউবত উন্নতি কেতিয়াও নহয়। কমেণ্টটো তুমি পঢ়িবা, কিন্তু তুমি কমেণ্টত যদি ভাবা এই মোক এনেকৈ ক'লে, কিয় ক'লে, মই আজি বাৰু ভিডিঅ' নবনাওঁ, এই মোৰ বেয়া লাগি গ'ল, মোক কয় বহুতে কমেণ্ট মাৰে। তো ভাবা এই ক'ব নোৱাৰি দিয়াচোন, ইয়াতে কমেণ্ট চালে গম পাবা। তো কমেণ্ট মাৰাটো ভাল, আৰু অলপ শিক্ষা পায় কমেণ্টটো মাৰিলেও, নিজে নিজে এটা কিবা এটা ফিল এটা আহে। আৰু এতিয়া এটা বস্তু তোমাৰ এটা বেয়া গন্ধ হ'ল চিগাৰ, চেনটো মাৰি ল গাৰ এতিয়া না, গাছ হৈছে, গাছত হোৱা নাই নেকি? নাই নাই, হে অলপ মাৰ দে না, গন্ধ গাৰ জুচ আছে জলটো এনে কৈছো তো, গাছৰ গন্ধ নাই, অলপ তামচা কৰিছো, গা ধুইছো, গা ধুই গম পাইছো, এনে তামচা কৰিছো, চেনটো নহলে অলপ মাৰি দিলো না। দামী চেণ্ট আছিল। কেনে কৰে ই? গন্ধটো শুনিছো দেই, যে খুলক বেলেগ আৰু ক'ব লগা বিশেষ একো নাই। আৰু দুটামান কুৱেশ্যন কৰো, আৰু আমিও যাব লাগিব। ৰাতিপুৱা 5টা বজাতে আহিছিলো স্কচৰ তাত। আৰু স্কচ পিছে এটা তোমাৰ চাইৰি শুনিছিলো, কিবা গুৱাহাটীত যাম। গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা আম, তই ভাল নাপলি কি হ'ল, জখনি জাকতকে থৌগাপি পাম। কপি কৰা গৈছে নেকি? জখনি জাক মানে কপি মানে নহয়, জখনি জাক গালিটো পাৰিলে বহুতে সৰু ল'ৰা ছোৱালী বিলাকৰ ভিডিঅ' চাই তেওঁলোকে আৰু দুটি কৈ দিয়ে আৰু মাকৰ আগত, মাকক যদি গালিটো পাতি দিয়ে কেম্বা হান পাইতো, তো সেইবিলাকে জখনি জাকটো কৈ দিয়ে। তো এতিয়া এটা ভাল এটা ডাইলগ মাৰি আছে, কাৰ ওপৰত মাৰিম? আমাৰ দৌৰৰ ওপৰত মাৰিম এটা ডাইলগ। খালি মোৰটো বেয়া নকলে। পানী আছে কলহত, খাওঁ আমি গিলাচত, মৰম থাকে অন্তৰত, কিন্তু গাৰ্লফ্ৰেণ্ড নাই কপালত। বঢ়িয়া হৈছে, মোৰো নাই। মোৰো নাই, সেইকাৰণে কৈছো গাৰ্লফ্ৰেণ্ড বনাব বয়সো হোৱা নাই, তোৰো মোৰো হোৱা নাই। গাৰ্লফ্ৰেণ্ড বনাব বয়স হোৱা নাই, কিন্তু আমাৰ সৰু চলি প্ৰেম কৰি আছে, কিন্তু প্ৰেম কৰিব মন নাই দেখছোন। প্ৰেম কৰিলে বিয়া পাতিব লাগিব। তোমাৰ লগত প্ৰেম কৰো নেকি অলপ? নালগে হৈছে। নাম্বাৰটো দিবা, মেছেজ ঠিক আছে। অলপ হাত লৰ আছে স্বভাৱটো। কওক এতিয়া কি কৰা বেলেগ। পিছে স্কুলত ছোৱালী মই কি বুলি মাতে তোমাক? কম কম বুলি মাতে আৰু কিছুমানে স্কচ। ঘৰত আহি যিবিলাকে মাদাৰ দেউতাৰ লগত স্কচ ক'ত গলা অলপ কেনেকুৱা লাগি খাই, মা দেউতা শুন অলপ বেয়া শুনি, মানে মা দেউতা শুন বেয়া নাপায়, হলেও নিজে নিজে তাত স্কচ এতিয়া দিছিলো অমুক আকৌ, কিন্তু স্কচ নামটো শ্ৰদ্ধা কৰো। থেংক ইউ। বহুত ফেমাছো হৈছে এইটো নাম, যেনে হেৰি হিতিকেশ, বেতালদাৰ নামটো হেৰি হিতিকেশ আছিল নেকি? বেতালৰ নামটো কিন্তু বেয়া নহয়, বেতাল বঢ়িয়া হৈছে, নামটো বেয়া হোৱা নাই। ঠিক আছে, এনেকুৱা তোমাৰ নামটো বেয়া নহয়, কি বেয়া ৰে? বুঢ়া স্কচ, খালি বুঢ়াটো কাটি দে স্কচ বুলি কৈ থাকে। তুমি ভিডিঅ' বিলাকতো বনাই আছা, কিছুমান বা ভুলো হয় শুদ্ধও হয়, তোমাক ধৰি লওক শিকাই কোনে আৰু সহায় কোনে কৰে বেছি? তাৰমানে মই ক'বলৈ গ'লে মহন্ত দা মেইন বুলি নহয়, আপোনালোকেও মেইন মহন্ত দাও বহুত চাপৰ্ট কৰিছে। আজি যদি মহন্ত দা নিনিলে হয় মই সৰ্থেবাৰী সভাত, মই আচলতে এনেকৈ মোক তাকে আজি মানুহে নাহিলে হয়, মই সেই সিমান হৈ থাকিলো। এতিয়া অলপমান আপোনালোকৰ কাৰণে অলপ হ'বলৈ পাৰিছো। মোক সুমন দা শুনো হেল্প কৰিছে, মিন্ময় দা শুনো হেল্প কৰিছে, ডিম্পু দা শুনো কৰিছে, আৰু লগতে বেতাল দা শুন, নিপু দা শুনো হেল্প কৰিছে, ধ্ৰুৱ দা, এতিয়া ক'বলৈ গ'লে ধ্ৰুৱ দা আমাৰ ইয়াতো আছে, ৰাণা দা, বহুতে হেল্প কৰিছে, কিন্তু সদায় মৰম দি থাকিবা। আপোনালোকেও কৈছো, আপোনালোকেও বহুত হেল্প কৰিছে। আপোনালোকে যদি ৰবা ক'ত নিবা, আপোনালোকে যদি সেই নকৰিলা হয়, আজি চাপৰ্ট নকৰিলা হয়, মই আজি এইখিনি নাপালো হয়। তো আপোনালোককো বহুত বহুত ধন্যবাদ।
জয় অসম যে কি কওক আৰু আমি অনুষ্ঠান শেষ কৰিবলৈ ওলাইছো আৰু এতিয়া স্কচক আমি বিদায় দিম আৰু আমি ঘৰলৈ যাওঁ নাই আৰু নাই স্কচ নাই বিদায় দিয়াৰ আগতে এটা কথা মোৰ যিহেতু দৌৰে চেনেলটো আছে বিদায় দিয়াৰ টাইমত দৌৰে থাকিবা আৰম্ভ কৰাটো পাৰদি দৌৰ থাকিবা এই তুমি আহা আৰে তই কেমেৰা ধৰ তুমি বান্দাৰ আহা দৌৰ থাকিলে অলপ ভাল লাগে যিহেতু দৌৰ মিলি আছে আকলা একলাই বেলেগ বেলেগকৈ দিলে অলপ কোনোবা দেখিতো তো কি ক'ম তোমাৰ এতিয়া কি ক'বা কোৱা এতিয়া আৰু কি কম অনুষ্ঠান সামৰণি মাৰিম তুমি ক'ব লগা খিনি কলাই বিতুমনক সুধিলে ময়ো সুধিলো এতিয়া আৰু অনুষ্ঠান সামৰণিয়ে মাৰি দিওঁ আৰু ইয়াত আপিছে দিব ইয়াৰ পৰা নাই বেকা আপি বেকা হৈছে না ভাল চাল পাইছে নাই কাবাক নাই পোৱা এতিয়াক লৈ সুধিয়ে বনাই কাকো নাই নগুদ্ধা নৰা সুধা আজি ভিডিঅ' নিবেদন ভাল পাইছে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কোন এটা নতুনকে আহি আছে প্লিজ শ্বেয়াৰ কৰি তোমাৰ দিব ছাবস্ক্ৰাইবটো অত্যন্ত আজিলৈ বাই বাই আৰু এটা নতুন ব্লগ নহয় আৰু এটা নতুন ভিডিঅ' এটা লগ পাই আছো আপোনালোকে আজিলৈ বাই বাই জয় হিন্দ জয় ভাৰত জয় আই অসম বাই 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 আই লাভ ইউ